মস্ত ঠাণ্ডা পানী। এইবিলাক পানী নে গাখীৰ? হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম এয়াৰ ব্লগছ। তো আজি আমি গৈ আছোঁ দাৰাগাঁও পিকনিক স্পটলৈ। চ' যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে দেৰি নকৰোঁ, ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। ৰাতিপুৱাই ওলাই আহিলোঁ। টাইম হৈ গৈছে 8:25। আমি বহুদিন ধৰি ভাবি আছোঁ যে দাৰাগাঁও পিকনিক স্পটত যাম বুলি, কিন্তু বৰষুণৰ কাৰণে যাব পৰা নাই। আজি যিহেতু বৰষুণ নাই সেইকাৰণে ৰাতিপুৱাই ওলাই আহিছোঁ, একোৱে খোৱা নাই। চ' ইয়াৰ পৰা ফাৰ্ষ্ট আমি যাম বৰপেটা টাউন। বৰপেটা টাউনত যাই কিবা কিবি খাম। তো গাইজ ফাইনেলি আহি বৰপেটা টাউন পাইছোঁ। এতিয়া মানে ইয়াতে কিবা কিবি খাই তাৰপিছত আজিৰ আমাৰ ফাইনেল ডেষ্টিনেশ্যন দাৰাগাঁৱত যাম। আমি দুটাই আহিছোঁ, চাওক এয়া বৰপেটা টাউন আহি পাইছোঁ। আৰু তাৰো এটা চেনেল আছে সুৰুজ জামাল ব্লগ, সেইটোও ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি পৰঠা মাৰি ল'লোঁ, কাৰণ বহুত দূৰ যাব লাগিব। আমাৰ ঘৰৰ পৰা প্ৰায় 87 কিলোমিটাৰ, আমি আহিছোঁ মাত্ৰ 23 কিলোমিটাৰ আৰু যাব লাগিব 64 কিলোমিটাৰ। চ' আজি আমি য'ত যাই আছোঁ সেনেকুৱা প্লেচ আমাৰ অসমত আছে বুলি বহুতে চাগে গমেই নাপায়। দাৰাগাঁও পিকনিক স্পটটো কিমান ধুনীয়া, আৰু কাষতে আছে ভূটান বৰ্ডাৰ, আৰু বৰ্ডাৰৰ একেবাৰে ওচৰতে দাৰাগাঁও পিকনিক স্পট। চ' যদি আপোনালোকে দাৰাগাঁও পিকনিক স্পটত অহা নাই, আহি চাব পাৰে কিমান ধুনীয়া প্লেচটো। তো ফাইনেলি আহি দাৰাগাঁও পিকনিক স্পট আহি পাইছোঁ। চাওক না, ঠাইটো কিমান ধুনীয়া, কিমান মানুহ আহি আছে ইয়াত, আৰু বহুতে ইয়াত বক্স লৈ খানা খাই আছে। কিন্তু আজি আমি ইয়াতে খানা নাখাওঁ, বেলেগ এদিন আহি আমিও নিশ্চয় খাম। চাওক কিমান মানুহ চাওক এইফালে চব দোকান চোকান চব ৰেডি হৈ আছে, কিয়নো টাইম হৈ গৈছে 10টা। চব খুলি আছে দোকান চোকান, আৰু কিমান মানুহ আহি আছে পিকনিকত চাওক আপোনালোকে। একেবাৰে বহুত মানুহ হৈছে। পিকনিক স্পটখন বহুত ধুনীয়া, বহুত ৰ'দ দিছে না, সেইকাৰণে বহুত গৰম লাগছে। চাওক এয়া নিজৰাৰ পৰা পানী আহি আছে, কিমান ধুনীয়াকৈ নিজৰাৰ পৰা পানী আহিছে। এতিয়া ইয়াতে হাত মুখ ধুই লওঁ। মস্ত ঠাণ্ডা পানী, নিজৰাৰ পানী মস্ত ঠাণ্ডা, বহুত ঠাণ্ডা। ইয়াতে হাত মুখ ধুই ল'লোঁ। আৰু ইয়াতে মানে বহুতে মানে ডাঙৰ ডিজে বক্স লৈ আহিছে, গান চান মানে বজাই আছে। কপিৰাইট ফিল্ম আহি যাব, তো মই ঘৰৰ পৰা এক্সট্ৰাকৈ ভইচ দিবলৈ চেষ্টা কৰিম। তাক আপোনালোকে কিমান মানুহ আহিছে। প্ৰেমৰ বতৰা পানী চাওক না কিমান স্পীডত গৈ আছে, আৰু পানী চাওক না পুৰা ক্লিয়াৰটো অলপমান বেলেগতকৈ বেলেগ ক্লিয়াৰ। আৰু চাওক কিমান ডাঙৰ হিল, আৰু চাওক কিমান ডাঙৰ নিজৰা। এইটো কিমান স্পীডত পানী আহি আছে চাওক। মই একেবাৰে চিঞৰি কৈ আছোঁ, কাৰণ বহুত শব্দ হৈ আছে পানীৰ। চাওক কেনেকুৱা ভয়ানক জেগাত আহিছোঁ চাওক। পৰশৰ ৰুমতে
জানো মায়া সদা উকা ৰাতিতে ফুলেকে দেখি মই চমক আৰু পানী চাওক না কিমান বগা এইবিলাক পানী নে গাখীৰ বাপৰে কিমান বগা অলপমান ঘৰত লৈ যাওঁৱে নেকি বিক্ৰী কৰিব পাৰিম গাখীৰ বুলি তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা চাওক না কিমান ধুনীয়া প্লেচটো ইয়াতে আহি বহুত ভাল লাগিল আপুনি যদি ইয়াত অহা নাই এবাৰ আহি চাব পাৰে কিমান ধুনীয়া প্লেচ এইটো দাৰাগাঁও পিকনিক স্পট পাৰে